এয়া হদিয়া নেপালী গাঁও আৰু নেপালী গাঁৱৰ পৰা লৈছোঁ আমি ঝাড়ু একদম হদিয়াৰ পৰা ডুমডুমালৈ লৈ যাম ঝাড়ু কিন্তু এনেকৈ কৰি আছোঁ নাভাবিব কাৰোবাক মাৰিম বুলি নামাৰোঁ মই ঘৰত চোতাল সাৰিম আৰু এইফালে আছে আমাৰ আইসকল সেয়া দেখিছেনে নাই এইফালে এয়া ল'ৰাৰ মাক একদম ল'ৰা গিফ্ট পাই আহিছে মাকে চাই আছে আৰু ভালকৈ খুলি কেতিয়া চাব পাম এইফালে আইতা এয়া আমাৰ বাপসকল তেহেঁতৰো হাতত মোনা চাওক কি আনিছে চাওঁ দেখাই দিয়ক মোনাটো মূলা আনিছে অমিতা আনিছে এইফালে আমি একদম মানে পুৰা মাৰ্কেটিং কৰিছোঁ বিনা পইচাত দেই বিনা পইচাত মাৰ্কেটিং এইফালে আমাৰ শদিয়া বাপ মানে মই এতিয়া হাতেৰে দেখাব পৰা নাই মোৰ লগত আছে ঝাড়ু যাক কয় লখিমী ঘৰ চাফা কৰা হয় আৰু জানে আমাৰ মাইকী মানুহবিলাকৰ ঝাড়ুটো মেইন বস্তু হয় শুই উঠিয়ে লাগে এই আমি কাজিয়া নকৰোঁ দেই এইফালে আমাৰ বাপে কি কৈ আছে বাৰু ঢেকীয়া বুটলি আছে ঢেকীয়া থাকি গৈছিলে ইমান ধুনীয়া লুকাই আছে লাজ কৰিছে মাকৰ পিছফালে মাকজনী এই মাকে কাপোৰ চাপোৰ বয় দে আপোনালোকক যদি লাগে ক'ব কাপোৰ ৰুমাল গামোচা লুংগি ধুতি ইত্যাদি ইত্যাদি চব বয় আৰু বিকে আৰু ময়ো লৈছোঁ লৈয়ে আছোঁ লৈয়ে থাকিম ভৱিষ্যতলৈ আপোনালোকক লাগিলেও কমেণ্ট কৰিব দেই বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ বনায়